নৃশংস অমানৱীয় এক ঘটনা। সুৰামত্ৰ পিতৃৰ হাতত প্ৰাণ গ'ল এটি সন্তানৰ। সুৰামত্ৰ পিতৃয়ে নিজ হাতেৰে মজিয়ালৈ দলিয়াই দিলে নিজৰে ১.৫ মহীয়া সন্তানক। এজন সুৰামত্ৰ পিতৃয়ে সংঘটিত কৰিলে এক নৃশংস হত্যাকাণ্ড। ১.৫ মহীয়া সন্তানটিয়ে কান্দি থকাৰ বাবেই নিজ পিতৃয়ে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনাটো। সন্তানটিৰ জন্ম হোৱা মাত্ৰ ১.৫ মাহহে সম্পূৰ্ণ হৈছিল। ইয়াৰ পাছতেই পিতৃয়ে সুৰামত্ত অৱস্থাত ঘৰলৈ আহিছিল আৰু তাৰ পাছতেই সন্তানটিয়ে কান্দি থকাৰ বাবে মজিয়ালৈ দলিয়াই দিলে নিজ পিতৃয়ে। ৰবি মৌৰ্য নামৰ ব্যক্তিজনে সুৰামত্ত অৱস্থাত ঘৰলৈ আহি ভোকত কান্দি থকা ১.৫ মহীয়া সন্তানক খঙতে মজিয়ালৈ দলিয়াই দিয়ে। ইয়াৰ পাছতেই থিতাতে নিহত হয় কণমানি সন্তানটি। কণমানিটিৰ মৃত্যুৰ পাছতেই ভয়তে ঘৰৰ পৰা পলায়ন কৰে ৰবি। জানিব পৰা মতে ঘটনা সন্দৰ্ভত ইতিমধ্যে পত্নীয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে। আনহাতে আৰক্ষীয়েও এই ঘটনা সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কৌচাম্বীত।